হয়তো আপোনালোকে কাম কৰিবৰ কাৰণে আজি আগবাঢ়ি আহিছে, ঠিক আছে। আৰু এই ইণ্ডাষ্ট্ৰীত যে ইমান মানুহক সংস্থাপন দিব তাৰ কাৰণেতো কিবা নিয়ম কানুন বনাব লাগিব নে লাগিব। যদি নিয়ম কানুন নাথাকে যাৰ যি ইচ্ছা তাকে কৰিব, বেয়াও হ'ব পাৰে, হয়নে নহয়? ঠিক তেনেকে 9 ছেপ্টেম্বৰ 2016 মিনিষ্ট্ৰী অফ কনজিউমাৰ এফেয়াৰ্ছৰ আণ্ডাৰত আমাৰ এই চিষ্টেমটোৰ কাৰণে গাইডলাইন বনায়, মানে কেনেদৰে কাম কৰিব, কেনেদৰে কাম কৰিলে এটা কোম্পানীৰ মাজত কাম কৰিব পাৰিব, তাৰ কাৰণে নিয়ম কানুন বনোৱা আৰম্ভ কৰিব। সেইটো কেতিয়া কৰিছে? 9 ছেপ্টেম্বৰ 2016। তাৰ পিছৰ পৰা আজিৰ ডেটত যিমানখিনি কোম্পানীয়ে কাম কৰি আছে তেওঁলোকে জেনুইনলি কাম কৰিবৰ কাৰণে বাধ্য হৈছে। আৰু নেক্সট যদি চাওঁ তাৰ ভিতৰত ছিংগল কোম্পানী, যিটো কোম্পানীয়ে গাইডলাইন বনোৱাৰ লগে লগে গভৰ্ণমেণ্টক নিজৰ ডকুমেণ্ট ছাবমিট কৰি জনাই দিছিলে যে আমি আপোনালোকে যিটো চিষ্টেম 2016 বনাইছে ঠিক একে চিষ্টেমত আমি 2000ৰ পৰা কাম কৰি আছো। কাৰণ মাৰ্কেটত বহুত কোম্পানীয়ে চিষ্টেম যিটো তাৰ উপজিতে কাম কৰি আছে। গভৰ্ণমেণ্টে চিষ্টেম বনাইছে 2016, কিন্তু তেওঁলোকে 2016 গম পাইছে যে আমি যি কৰি আছিলো চব নিয়মৰ বাহিৰত কৰি আছিলো। আৰু নেক্সট এনেকুৱা এটা কোম্পানী যিটো কোম্পানীয়ে আজি গভৰ্ণমেণ্টে যিখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যন লাগু কৰিছে নেক্সটে সেইখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যন 2000ৰ পৰা কমপ্লিট কৰি আহিছে। যেনেকে তাৰ ভিতৰত যদি এটা সৰু কথা চাবলৈ যাওঁ, 30 days ৰিফাণ্ড পলিচি বুলি এটা অপশ্যন আছে, আমাৰ ৱেবছাইটতো লিখা আছে। সেই অপশ্যনটো বেলেগ কোম্পানীয়ে গাইডলাইনছ অহাৰ পিছত আনিছে, কিন্তু নেক্সটে 2000ৰ পৰা সেইটো চিষ্টেম লাগু কৰি ৰাখিছিলে। তেনেকৈ বহুত বস্তু আছে যিবিলাক বস্তু আমি যদি খুঁটি মাৰি চাওঁ প্ৰতিটো বস্তু দেখা পাওঁ নেক্সটে 19 বছৰ ধৰি লিগেলি কাম কৰা কোম্পানী হয়। তাৰ কাৰণে এখন একনলেজমেণ্ট তেওঁলোকে লৈছিলে। নেক্সটে ষ্টাব্লিছ কেতিয়া হৈছিলে? 2000। আমাৰ যিখিনি প্ৰডাক্ট আমি চেল কৰোঁ বা ইউজ কৰোঁ এই গোটেইখিনি প্ৰডাক্ট ক'ত বনোৱা হয়? আমাৰ হিমাচলত আছে, দুটা ফেক্টৰী আছে আৰু এটা পুনেত আছে, এটা ৰিচেণ্টলি ছিকিমতো কমপ্লিট হ'ব গৈ আছে, আৰু কিছুমান মাল ছিকিমৰ পৰা অহা আৰম্ভ হৈছে। ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট প্ৰডাক্টটো আমি ইউজ কৰিছোঁ, কিন্তু প্ৰডাক্টটোৰ বেকগ্ৰাউণ্ডত বহুত মানুহে কাম কৰে যাক আমি স্ক্ৰীণত নেদেখোঁ। তেওঁলোকে ক'ত কাম কৰে? ৰিচাৰ্চ লেবৰেটৰীত কাম কৰে, প্ৰডাক্ট এটা ডেভেলপ কৰে, প্ৰডাক্টৰ যাতে সঠিকভাৱে ভাল ৰিজাল্ট আহে তাৰ কাৰণে কাম কৰে। দিনে নিশাই তেওঁলোকে হয়তো ৰুম এটাৰ ভিতৰত গৈ কাম কৰে, কিন্তু প্ৰডাক্টটো ভাল কৰাৰ কাৰণে তেওঁলোকৰ অৱদান বহুত অতুলনীয় হয়। যদি তেওঁলোকে ভালকৈ কাম নকৰে হয়তো ভাল প্ৰডাক্ট আমি নাপাম, যাৰ কাৰণে নেক্সট ৰিচাৰ্চ লেব নামৰ এটা লেবৰ মাধ্যমত আমাৰ কোম্পানীয়ে প্ৰডাক্ট ডেভেলপমেণ্টৰ কাৰণে কাম কৰি থাকে, যিটো নেক্সটৰ ৰিচাৰ্চ ডেভেলপমেণ্ট লেব বুলি কয়, যিটো আমাৰ একেটা অফিচতে আছে। এইটো হৈ গ'ল আমাৰ নিজা হেড অফিচ, নিজা মাটিৰ ওপৰত নিজা হেড অফিচ। ভাৰতবৰ্ষৰ ডাইৰেক্ট চেলিং কোম্পানীৰ ভিতৰত এনেকুৱা